আছি শুধু কাঁচা বাদাম, কাঁচা বাদাম, কাঁচা বাদাম। বিমল, তোর বলে কোম্পানি মশলা হয়েছে বিমলর। তাতে বলে কেশর শেষর এখন এইটা মোর কোম্পানি চা কাঁচা বাদামৰ কোম্পানি খুলিছে। লৰা আহে কেশৰৰ দাম ঠিকে কৈছো না? কেশৰ তোৰ এই বাদাম গেলা অনলাইনতো দিয়া কৰছো আজিকালি। তোৰ বিমল অনলাইনত পাই নে নাপায়? এক পেকেট বাদামৰ ভিতৰত নিমখ নাথাকে তই মোৰ ওপৰত কেছ কৰছা। তোৰ ইমান সাহস? ইয়াক কেলা মাৰিয়ে পেলাং নেকি? এটি কোনি জানা না? এটি মোৰ বিমল ফেক্টৰীৰ মেনেজাৰ। আৰু ই চাউলৰ গুড়া শিলৰ গুড়া মিলে কেশৰ বুলি মোৰ কোম্পানী কিমান ওপৰত পঠাইছি তই জানা? আৰু তই 2 দিনত কাঁচা বাদাম আনি আমাৰ কোম্পানী তলত খেদবা আহিছা। তোক মই 2 দিন টাইম দিছো। এই 2 দিনত তোৰ কাঁচা বাদামৰ ফেক্টৰী বন্ধ কৰ। ওই বিমল, ওই কাঁচা বাদাম মালিকৰ এৰেষ্ট কৰছা। মিডিয়াই হাহাকাৰ লগাইছে বাদাম খাব নাই। চুপ চালা, তুই বাদাম বেপাৰী পৰা টাকা লৈ বাদামৰ গুণ গাবা আহিছা। এই বাদাম খাই কিমানৰ হাগা পেটৰ বিষ হৈছে তই জানা? তুই যদি আৰু বাদামৰ গুণ গা তোক এৰে পৰা গলতে গলতে বাহিৰ কৰিম। তো গাইজ ভিডিঅ'টো এইখিনিয়ে। আৰু ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।